মা ভাত বাঢ়িছোঁ ব'লক খাই লওক। বোৱাৰী তই এটা কাম কৰিবিচোন, ভাতৰ লগত বিষ মিহলাই মোক খুৱাই মাৰি পেলাবিচোন, আৰু নহ'লে নিজে মৰি থাকিবি। মা আপুনি এইবোৰ কি কৈ আছে? ঠিকেই কৈছোঁ, বিয়াৰ 6 বছৰ পাৰ হৈ গ'ল, তই আজিলৈকে এটা সন্তান জন্ম দিব পৰা নাই। মা মোৰ সন্তান জন্ম নহয়, তাত মোৰ একো ভুল নাই। ভুল তোৰ নহয়, ভুলটো মোৰ হয় যে মোৰ ল'ৰাৰ লগত তোৰ দৰে বাজি ছোৱালী এজনীক বিয়া কৰোৱাই মোৰ ল'ৰাৰ জীৱনটো ধ্বংস কৰি পেলাইছোঁ। মোৰ সন্তান জন্ম নোহোৱাৰ কাৰণ মই নহয়, আপোনাৰ ল'ৰা হয়। আপোনাৰ ল'ৰাৰ কাৰণে মই আজিলৈকে এটা সন্তান জন্ম দিব পৰা নাই। কথা ভালকে কবি, মোৰ ল'ৰাৰ একো প্ৰব্লেম নাই, তই বাজি হয়। মই এই কথাটি আজি 6 বছৰ ধৰি লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আপুনি মোক প্ৰতিদিনে বাজি আখ্যা দিয়ে, সেয়ে আজি মই ক'বলৈ বাধ্য হৈছোঁ। প্ৰব্লেম মোৰ নহয়, প্ৰব্লেম আপোনাৰ ল'ৰাৰ হয়। সন্তান জন্ম নহ'লে অকল মহিলাগৰাকী বাজি হৈ নাযায়, প্ৰব্লেম পুৰুষৰ মাজতো থাকে। কিন্তু পুৰুষে সেই প্ৰব্লেমটো কেতিয়াও একচেপ্ট নকৰে আৰু সমাজত নকয়, আৰু যাৰ কাৰণে এগৰাকী মহিলাই বাজি আখ্যা ল'বলগীয়া হয়। সন্তান জন্ম নহ'লে অকল মহিলাকে দোষাৰোপ নকৰিব, পুৰুষৰ মাজতো প্ৰব্লেম থাকে আৰু সেই প্ৰব্লেমটো একচেপ্ট কৰিবলৈ শিকক।